হেল্ল' গাইজ, টক্কৰ দিয়া জন জুবিনদাৰ কিছুমান টক্কৰ শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ ইণ্টাৰভিউ আৰু সেইজন বেলেগ কোনো চাই নহয় থাকক। পাপন আৰু পাপনৰ সেই কেনেকুৱা কি উত্থানত কথা বতৰা জুবিন পাতিছিল কেতিয়াবা আগতে ক'ৰবাত শংকিত হয় যাৰ কাৰণে চাই জুবিনে থাকিব দেই। নক'বলগীয়া কথা কয় নকৰিবলগীয়া ঘটনা ভিডিঅ'টো ঘটায় ভালে লাগিলে লাইক শ্বেয়াৰ এনেকে বহুতে ছাবস্ক্ৰাইব ভাবে কৰি দিব। এইবিলাক মোৰ সংগীত হোৱাৰ কোনো কথা এইটো মোৰ নাই কাৰণ ৰিমিক্স ভিডিঅ'হে, মোৰ 25 মোৰ বছৰ হ'ল নিজৰ পাপনৰ ভিডিঅ' লগত 5 নহয়। বছৰ ইয়াত হৈছে মই ৰিমিক্স কৰিছোঁ, মই কেলেই তাৰ লগত প্ৰতিযোগিতাত পৰিলোঁ মানে কিছুমান নজনা মই বহুত মানুহসকলেও আগতেই বুজি পাব পাপন আগত হাৰ্ডলি 5 কেনেকুৱা years হৈছে আছিল, তাৰ আৰু সি ভাল কি কাম কি কৰি আছে কাম নতুন কৰি থৈ গৈছে আৰু ৰাইজৰ কাৰণে। ইণ্টাৰেষ্টিংলি পাপনক প্ৰথম চাই থাকিব অসমীয়া দেই। এলবামত মই গৈছোঁ নহয় আপুনি গৈছিলে মই গৈছিলোঁ স্নিগ্ধ জোনাক বুলি এলবামত আৰু সেইটো তাৰ প্ৰথম ৰেকৰ্ডেড আছামিজ ছং কথাটো এনেকুৱা হৈছে নেকি যি ধৰণে আপুনি মাত্ৰ ক'লে স্নিগ্ধ জোনাকত আপুনি পাপনক প্ৰথম গোৱাইছে ঠিক একেদৰে জিতুল সোণোৱালেও আপোনাক প্ৰথমে বাদ্যযন্ত্ৰী আপুনি ব্যৱহাৰ কৰিছিল সেই জিতুল সোণোৱালক আপুনি উৰাই দিছিল এটা সময়ত জিতুল দাই মোক